নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বিশেষ ভিডিঅ' তেন্তে বন্ধুসকল অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাওক মই আছোঁ আজি ধেমাজি ডিষ্ট্ৰিক্টৰ ঘুগুহা দৌলৰ সন্মুখত আৰু ইয়াৰ মই এতিয়া ভিতৰলৈ যাব বিচাৰিছোঁ বলক ঘুগুহা দৌল অলপ চাই লওঁ বন্ধুসকল ভিতৰলৈ যোৱাৰ আগতে মই আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ ইয়াত বাহিৰত কি কি লিখা আছে ইয়াত এফালে লিখা আছে ৰাইজলৈ অনুৰোধ এটা ৰাইজলৈ অনুৰোধ লিখিছে আৰু আনফালে লিখিছে ঐতিহাসিক ঘুগুহা দৌলৰ কিছু কথা লিখা আছে এতিয়া বলক আমি ভিতৰলৈ সোমাই যাওঁ কি বনাছে ও বলক আমি এতিয়া ঘুগুহা দৌলৰ ভিতৰলৈ সোমাই আহিছোঁ এয়া গেটখন তো আমি আহি আছোঁ যথেষ্ট ভাল লাগিছে আহি মই এতিয়া ইয়ালৈ সোমাই আহি আছোঁ আহি থাকক পৰিৱেশটো যথেষ্ট ভাল লগা গছ গছনি আছে চাৰিওফালে আৰু ৰাস্তাটো ধুনীয়া লাগিছে আহি এইডোখৰতে এটা পুখুৰী আছে এইটো পুখুৰীটো ইয়াত মুঠতে 6টা পুখুৰী আছে আৰু এইফালেও এটা পুখুৰী আছে আপোনালোকে দেখিছে এয়া পৰিৱেশটো যথেষ্ট ভাল লগা মই এতিয়া আৰু এখন গেটৰেদি ভিতৰেদি সোমাইছোঁ আৰু আমি পাই গ'লোহি ঘুগুহা দৌল আৰু ইয়াত ঘুগুহা দৌলৰ কোনো ক্ষতি বা অনিষ্ট নকৰিবৰ বাবে ইয়াত ন'টিচ দিয়া আছে এতিয়া বলক আমি ইয়াৰ অন্য দিশসমূহ চাই লওঁ এইটোৱে হৈছে ঘুগুহা দৌল আৰু মই আপোনালোকক ইয়াৰ দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইফালে আছে এখন গেট আছে এইফালে সোমাই আহিব পাৰি আৰু আমি আহিছোঁ মেইন গেটখন দিম এতিয়া মই ঘুগুহা দৌলত আছোঁ আৰু ইয়াতে মই লগ পালোঁ দাদাকেইজনমাক তেওঁলোক আহিছে শিৱসাগৰৰ চৰাইদেউৰ পৰা দাদা কেনেকুৱা হৈছে কওক ভাল লাগিছে খুব ভাল লাগিছে তোমালোকৰ ইয়াৰ যিখিনি পুৰণা দিনৰ যিখিনি ঐতিহ্যমণ্ডিত স্থান সেই স্থানসমূহ তোমালোকে ধুনীয়াকৈ ভিডিঅ' কৰি পিনে ৰাইজৰ মাজত দেখাই থাকা তাকে তোমাৰ চেনেলটো সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু খুব সুন্দৰভাৱে আগলৈ এনেকৈ কৰি থাকিবা বুলি আশা ৰাখিছোঁ বাকী তেওঁলোকে কওক আমি তোমাক নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তোমাৰ চেনেলটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ বন্ধুসকল আপোনালোকক মই যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ বিষয়ে যিমানখিনি পাৰোঁ সকলোবোৰ কৈ যাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে মাত্ৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আপোনালোকে দেখি থকা ইয়াৰ এই মুখ্য দৌলটো আহোম যুগতে ইটাৰে নিৰ্মাণ কৰিছিল আৰু ইয়াৰ উচ্চতা 45 ফুট ঘুগুহা দৌলৰ সন্মুখৰ মূল দুৱাৰে দক্ষিণ দিশত 1 কিলোমিটাৰ দূৰত্বত প্ৰায় 30 বিঘা মাটিকালিৰে আৱৰা এখন ঐতিহাসিক বিল আছে এই বিলখনক কুঁৱৰী বিল নামে জনা যায় মুখ্য দৌলটোৰ পৰা ছাইডত সেইফালে এটা ঘৰ আছে আৰু কাষতে এটা পুখুৰী মুঠতে পৰিৱেশটো ক'বলৈ গ'লে সেউজীয়া পৰিৱেশেৰে ভৰপূৰ এটা সুন্দৰ পৰিৱেশ বলক বন্ধুসকল এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ পুৰা বজাই দিছোঁ দেই বন্ধুসকল মই এতিয়া ঘুগুহা দৌলৰ ভিতৰলৈ সোমাই আহিছোঁ বলক মই আপোনালোকক দেখুৱাইছোঁ এই ইয়াতে সেৱা কৰে এতিয়া ইয়াত মানুহ নাই সকলো সময়তে যিহেতু মানুহ নহয় মানুহৰ সমাগম সকলো সময়তে নহয় আৰু এইফালে ভিতৰলৈ আছে এতিয়া দেখিছে চাকি জ্বলি আছে এইটো দবা মজা লাগিছে বহুত সুন্দৰ পৰিৱেশ আৰু এতিয়া মই আহিছোঁ বাহিৰলৈ আহি আছোঁ আৰু ইয়াৰ সকলোবিলাক দেখুৱাম মই আপোনালোকক টিলিঙা মজা এতিয়া ওলাই আহিছোঁ জোতা পিন্ধি লওঁ এতিয়া বাহিৰলৈ ওলাই আহিলোঁ আজি বৰ্তমান ইয়াত মানুহ দুনুহ নাই ভাল লাগিছে পৰিৱেশটো যথেষ্ট ভাল লগা চাৰিওফালে গছ গছনি আছে আপোনালোক আহিব ইয়ালৈ এটা পবিত্ৰ অনুষ্ঠান এয়াই হৈছে ধেমাজি ডিষ্ট্ৰিক্টত অৱস্থিত ঘুগুহা দৌল বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব তেতিয়াহে মই গম পাম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে এই দৌলটিৰ বিষয়ে বুৰঞ্জীয়ে সঠিক তথ্য দিব নোৱাৰে যদিও বামুণী কোঁৱৰ স্বৰ্গদেউ চুডাংফাই মা ঘিগু কুঁৱৰীৰ স্মৃতি ৰক্ষাৰ বাবে নিৰ্মাণ কৰিছিল বুলি জনশ্ৰুতি আছে আৰু সেইবাবে এই দৌলটোৰ নাম
ঘুগুহা দৌল বুলি জনা যায়। তেন্তে বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।